অসম চৰকাৰৰ ADRE 3rd grade আৰু 4th grade পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়াৰ বুকৰ কিছু ইম্পৰ্টেণ্ট টপিক ইয়াতে আলোচনা কৰা হ'ল। 1 নম্বৰ টপিকটো হ'ল 1850 খ্ৰীষ্টাব্দত আনন্দৰাম বৰুৱাৰ জন্ম হয়। তেখেত অসমৰ প্ৰথম স্নাতক ডিগ্ৰীধাৰী আছিল। লগতে তেওঁ অসমৰ প্ৰথম তথা ভাৰতৰ ষষ্ঠ লোকসেৱা পদবী লাভ কৰোতা ব্যক্তি আছিল আৰু এই পদবী লাভ কৰিছিল 1872 খ্ৰীষ্টাব্দত। 2 নম্বৰ টপিকটো হ'ল 1867 খ্ৰীষ্টাব্দত 67 খ্ৰীষ্টাব্দত বিদেশী মাইলছ ব্ৰনছনে প্ৰথম অসমীয়া অভিধান নাম আছিল অসমীয়া ইংৰাজী অভিধান সংকলন কৰি উলিয়াইছিল। 3 নম্বৰ পইণ্টত আছিল প্ৰথম মহাসমৰৰ সময়ত মানে প্ৰথম বিশ্বযুদ্ধৰ সময়ত অমূল্য বৰুৱাই বন্ধুসকলৰ লগত লগ লাগি ৰদালি নামৰ এখন আলোচনী যুগুত কৰিছিল। ইয়াতে কবিজনাই যুগসূত্ৰ নামৰ এটা বিপ্লৱী কবিতা লিখি উলিয়াইছিল। ইয়াৰ পিছত আহিলে আমি সকলোৱে জানো যে বিহগী কবি হ'ল ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰী সম্পাদনাত প্ৰকাশিত জয়ন্তী নামৰ আলোচনীখনত অমূল্য বৰুৱাই প্ৰথমবাৰৰ বাবে কি কৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু জয়ন্তী যুগৰ কবিতাসমূহক কি বুলি কোৱা হয় বিদ্ৰোহৰ কবিতা বুলি কোৱা হয়। ইয়াৰ পিছত আছে অমূল্য বৰুৱাৰ একমাত্ৰ কাব্য সংকলন যিখন আছিলে অচিনা, এই মৃত্যুৰ প্ৰায় 20 বছৰ পিছত প্ৰকাশ পায়। অসমৰ আন এজন সাহিত্যিকৰ বিষয়ে শিশু সাহিত্যিকৰ আৰু তেখেতৰ কৰ্মজীৱনীৰ বিষয়ে 2 এষাৰ জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে হ'ল কীৰ্তিনাথ হাজৰিকা আছিল শিশু সাহিত্যিক। তেখেতে কৰ্মজীৱনীৰ পাতনি মেলে দৈনিক অসমীয়া কাকতৰ যোগেদি। দৈনিক অসমীয়া কাকতে যাত্ৰা আৰম্ভ কৰিছিল 1918 চনত আৰু 1996 চনত তেখেতে কীৰ্তিনাথ হাজৰিকাই সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল। ইয়াৰ পিছত আছিলে কীৰ্তিনাথ হাজৰিকাই কেইবাখনো মনোমোহা গ্ৰন্থ লিখি অসমীয়া শিশু সাহিত্যৰ ভঁৰাল কি কৰিছে চহকী কৰি থৈছে। তাৰে ভিতৰত কেইখনমান গ্ৰন্থ হৈছে ফুটুকাৰ ফেন, এইটো প্ৰকাশ হৈছিল 1956ত। হুঁচৰি হাও, এইটো প্ৰকাশ হৈছিল 1957ত। অলগুটি তলগুটি, এইটো প্ৰকাশ হৈছিল 1981 চনত। তাৰপিছত আছিলে নাৰদৰ ডায়েৰী। তেখেতৰ 2টা গুৰুত্বপূৰ্ণ গ্ৰন্থ হ'ল অসমীয়া সাংবাদিকতা আৰু নেতৃত্ব। 1988 চনত অসম সাহিত্য সভাৰ হাইলাকান্দি অধিৱেশনৰ সভাপতি আছিল কীৰ্তিনাথ হাজৰিকা আৰু এই চনতে তেখেতে শ্ৰীমন্ত শংকৰদেৱ বঁটাও কি কৰে লাভ কৰিছিল। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা প্ৰতিষ্ঠিত সৰ্বপ্ৰথম সাপ্তাহিক কাকতখন আছিল অসমীয়া। এইটো এক্সট্ৰা টপিক। ইয়ালৈকে আছিলে কীৰ্তিনাথ হাজৰিকা। ইয়াৰ পিছতে আন এজন অসমীয়া সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ফুকনৰ আৰু তেখেতৰ গ্ৰন্থৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। বীৰেন্দ্ৰ কুমাৰ ফুকনৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল ৰাগ সংগীত, সাংগীতিকী, স্বৰৰেখাত বৰগীত, তাক ধীনাধীন, গাঁও আহা সাৰেগামা আৰু ভাৰতৰ বাদ্যযন্ত্ৰৰ নাম উল্লেখযোগ্য। তেখেতে জুয়ে পুৰা সোণ নামৰ নাটকতো অভিনয় কৰিছিল। অসমৰ আন এটা সাহিত্যিক হ'ল ৰবীন দে ওৰফে তেখেতৰ আন এটা নাম আছিলে ৰংমন। তেখেতে আমাৰ প্ৰতিনিধি নামৰ আলোচনীত প্ৰথমবাৰৰ বাবে ৰহস্যধৰ্মী উপন্যাস কুঁৱলীৰ আঁৰে আঁৰে লিখিছিল। তেখেতে দস্যু ভাস্কৰ চিৰিজৰ যোগেদি ৰংমনে ৰৈ বৈ যোৱা খ্যাতি আহৰণ কৰে। এই চিৰিজটোৰ 61টা ভাগ আছিল আৰু এই চিৰিজৰ প্ৰথমটো উপন্যাস হৈছে দস্যু ভাস্কৰৰ আৱিৰ্ভাৱ। এইসমূহ আছিল অসম ইয়াৰ বুকৰ কিছু ইম্পৰ্টেণ্ট টপিক।